যিমান পাৰা একদম গাল ৰঙা কৰি দে খা বইল কৰি খা চব ভাজি বনাই খা কিন্তু তই এটা ষ্ট্ৰিং খুৱাব পৰা নাই গম পাইছনে দুৰ্গা পূজাৰ পিছত গৈ আছোঁ কলেজ তো কলেজত গৈ কিনে আজি লগ ফ্ৰেণ্ডবোৰক ফোন কৰি দিছোঁ আগতে মানে কি মোৰ যোনকেইটা মানে ভাল ভাল স্পেচিয়েল ফ্ৰেণ্ড আছে সিহঁতে নগ'লে মানে মই কলেজেই নাযাওঁ মানে আমাৰ ফ্ৰেণ্ডশ্বিপটো ইমান ঘেৰা কি ক'ম আৰু দেখিছা গোটেই আন্ধাৰ হৈছে ন একদম জনী বেছি বগা নহয় ন সেইকাৰণে মানে আন্ধেৰাত আৰু বেছি আন্ধেৰা দেখা পাই যায় তো এতিয়া বলক আপোনালোকক কলেজত গৈ লগ পাম কলেজ আহি পালোঁ কলেজ আহি কিনে কি হ'ল ক্লাছে মিছ হৈ গ'ল আহোঁতে মানে অলপমান লেট হৈ গ'ল তো এতিয়া মোৰ লগৰবোৰে আধা আহিছে আধা অহা নাই তো আধা অহালৈ ৱেইট কৰি আছোঁ সিহঁতে আহিলোঁ সিহঁতে আহিলেহে অলপমান বেছি ভাল লাগিব এতিয়া মই এটা ফ্ৰেণ্ড লগ পাই গ'লোঁ ৰখতে ইমান এনেকুৱা লাগিছে এইটো ফ্ৰেণ্ডটো বহুত লাজকীয়া ছোৱালীতকৈও বহুত লাজ কৰে দেই কিন্তু তো এতিয়া সোনকালে আহিছোঁহে কলেজ কিন্তু সোনকালে আহি কিনে একো লাভো নহ'ল একদম মানে ক্লাছটো অকণমান টাইম 5 মিনিটছমান মানে মই লেট কৰি দিলোঁ আহোঁতে তো এতিয়া এনেকৈ এতিয়া বহি টাইম পাছ কৰি আছোঁ এতিয়া নেক্সট ক্লাছ ভাল লাগিব তো মেমবোৰৰ পৰা ঘূৰি চাই আছে কি কৰি আছে কিনে চৰি চুপে ব্লগ বনাই আছোঁ আৰু এনেকৈ হ'ব আৰু কিমান নাকটো ঢাকি ৰাখা বোলা নাকটো মানে একচুৱেলি ইয়াৰ নাকটো অলপমান বেছিয়ে লাম্বা নাই সেইকাৰণে লাজ কৰে এইটো আমাৰ হ'ল বিশাল মুখিয়া তুমি কিমান ক্লাছত পঢ়ি আছা বাৰু মই সেকেন্ড ইয়াৰ পাইছোঁ দেখিছা পোৱালি হৈ আছে এইটো বৰ্তমান একদমেই পোৱালি এইটো মানে এতিয়া বিছনা দি ফুলেও হাগিজ পিন্ধি এঘাৰটামান বাজত উঠিব আৰু 12টামানত ক্লাছ আহিব এতিয়া চোৱা এয়া আহি দেখাত পৰা এইটো আমাৰ ক্লাছৰ চবতকৈ কিউট নিগুনি হয় এইটো আমাৰ কলেজৰ হিৰ' হয় ইহঁতে কলেজ নাহিলে মই একেবাৰে ৰাতিপুৱা ইহঁতক এইটো লেকচাৰ ইমান বেগটো লৈ লওঁ আমি এতিয়া ক'ত গৈ আছোঁ মই ক'ত ক'লা আমি এতিয়া ক'ত গৈ আছোঁ বাহিৰৰ পিনে পানী খাব আমি এতিয়া বাহিৰত গৈ আছোঁ পানী খাবৰ কাৰণে এই অলপমান পিয়াটো বেছি হয় পিয়া নহয় মোৰ চবেই বেছি ভোকো বহুত বেছি লাগি আছে ৰাতিপুৱা ব্ৰেকফাষ্ট কৰি অহা নাই যে মেকআপ চোৱা তাই একো মেকআপ নাই এইটো ব্ৰেকফাষ্ট বুলি কৈছিলোঁ বহুত বেছি অভাৰকে পানী নহয় এইটো মেকআপ বুলিয়ে কয় বিশাল ক'ত মোৰ পিনে যাওঁচোন ৰ'ব ভণ্টি এবাৰ চাই দিয়া পিনি তুমি ইমান ক'লা হৈ গ'লা কিয় ক'লা হৈ গ'লা আন্ধাৰে হিংসাতে ক'লা লাগি আছে তুমি একদম এনেকুৱা লাগিছে দুটা লগত খোজকাঢ়ি আছে সেইটো ওপৰত মিছাচি আছে এইটো ধুনগুনি পোৱালিটো এনেকৈ কৰি থাকে দেই তো গাইজ আমি এতিয়া কলেজত ৰখি আছোঁ এই ন উল্টা পুল্টা কিবা কিবি বকি আছে তেতিয়া পৰা এটা ষ্ট্ৰিং খুৱাব পৰা নাই গম পাইছেনে তাৰপিছত নহয় ই ভিডিঅ' বনাবৰ কাৰণে ক'ত পাইছে জানে এইটো দেখিছে ৰ'ব দেখাই আছোঁ এইটো ওপৰত এইটো লহা এই লহাৰ এইখিনি ফ'কাছ হোৱা নাই কেতিয়াবা দেখা দিম ওচৰত গ'লে
सॉरी हमने गाया तुम क्यों सुनी किसकी मर्जी जो थे अब तो आए जा हमको ले जाए जा 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 कॉफी शॉप न ऐसे क्लास हुआ ना तो अभी এটা কফি শপ বিশালে নহয় বিশালে নহয় যাই ভিডিঅ' বনাইছে সিয়ে খুৱাব আজি বিশালে খুৱাব মানে স্পেচিয়েল কিবা আছে ও টাইম কিমান হ'ল ৰে আজি নতুন এটা গাৰ্লফ্ৰেণ্ড পটাইছে তো এইটোৰে মা গাৰ্লফ্ৰেণ্ড বনাইছে এই 11:20 হ'ল দেখা পাইছেনে বিশালক আমাৰ সবতকে কলেজৰ হিৰো হয় মা হিৰো ক'ব গ'লে কম থাকে হিৰো আলম হয় বুলি কৈ দি হিৰো আলম এটা আমাক বিশালে কিবা খবৰ কাৰণে আমি এতিয়া ৰেষ্টুৰেণ্টলৈ গৈ কোনটো ৰেষ্টুৰেণ্টত যাব বাৰু কফি শপত যাম ৰেষ্টুৰেণ্ট 60 টকা ওলা তাতে ষ্টিং তিনটা কিন যা হা বৰ্তমান গৈ আছোঁ আমি এতিয়া বৰ্তমান গৈ আছোঁ বস্তিৰত থকা কেফেটেৰিয়াটোলৈ তাতে গৈ কিনে আমি ক'ল্ড ড্ৰিংক এটা খাওঁ আৰু বেছি আমাৰ পইচা নাই সেইকাৰণে আমি এটা 10 টকা ফ্ৰুটি খাম গাইজ আপোনালোকৰ ব্লগটো বেছি ভাল লাগিলে আপুনি ডনেশ্যন কৰিব পাৰে ঠিক আছে যাতে আমি কফি চফি খাব পাৰোঁ অলপমান মৰম কৰি দিব মৰম চৰম কৰিব পাৰে লাইক বঢ়াব পাৰে ছাবস্ক্ৰাইব কৰিব পাৰে किसकी मर्जी जो थे अब तो आए जा हमको ले जाए जा अब तो आए जा हमको ले जाए जा अब तो आए जा গাইজ আমি এতিয়া ফ্ৰুটি কিনি ল'লোঁ এতিয়া আমি ফ্ৰুটি কিনি কিনে এতিয়া গৈ আছোঁ এই কথাটো কি আমি খাব খুজিছিলোঁ বেলেগ বিশাল দাল ল'ৰাটো খুব ভাল ফ্ৰুটি খায় এনেকুৱা ল'ৰা ক'ত পাব ভালে খোৱা ল'ৰা একদম বেয়া বস্তু একদমেই মুখত নিদিয়ে जाने वाले सारे साथ खड़े हैं कभी ना कभी मैंने भी तो ऐसे वैसे ख्वाब देखे हैं कि हम तो आस पास सास थमे और रात साथ बात करे क्यों ना रह लो ना अब तो आए এতিয়া আমাৰ ব্লগৰ এইখিনি লাষ্ট পাৰ্ট হ'ল আপুনি লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব যদি আমাৰ ব্লগটো ভাল লাগিছে এণ্ড অবভিয়াছলি ভালটো লাগিবই নিগনি পোৱালিটো বাৰু গুচি গৈছে এইদিনে আমাৰ নিগনি পোৱালি আমাৰ আজি যোনটো মস্তিৰ ভিডিঅ'টো আমাৰ মানে হোল ডে কলেজত কি কৰিলোঁ কি কৰা নাই আপোনাক গোটেইখিনি আপোনালোকৰ শ্ব'কেছ কৰি দেখাইছোঁ এতিয়া আপোনালোকে ভাল লাগিলে অবভিয়াছলি লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব যিমান পাৰে নিজৰ ফ্ৰেণ্ডছক বিতাব আমাৰ কাৰণে ভাল হ'ব হয়নে আৰু প্লাছ আমাক ইনষ্টাগ্ৰামত ফ'ল' কৰিব তোমাক 10 টকা এটা আজি দি দিম পোৱাৰ কাৰণে এয়া 10 টকা বাই বাই লাভ ইউ